এভৰিৱান, আজি যিহেতু স্বাধীনতা দিৱস গতিকে দেউতাই ৰাতিপুৱাই পতাকাখন উত্তোলন কৰি ল'লে আৰু মই ইমান দিনে ভাবি থকা যি স্বাধীনতা দিৱস উপলক্ষে যি ৰাইড গতিকে সেইটোলৈকে আমি যাম বুলি ভাবিলোঁ আৰু ৰাতিপুৱাই আমি ওলালোঁ আমাৰ মূল লক্ষ্য মাইৰিটোলৈ। সেইটো পিছে আমাৰ 2 জনৰে, সেয়েহে বাইকৰ পাছতে পতাকাখন উৰুৱাই আমি আহি আছোঁ আমাৰ গন্তব্যস্থানত। মই আহি গম পালোঁ পতাকাখন বান্ধি অনা সেই মাৰিডাল লুজ হৈছিলে, সেয়েহে আমি বান্ধি ল'লোঁ। উপযুক্ত সঁজুলি নাথাকিলে আমাৰ যোগাৰে কাফি হৈ যায়, সেয়েহে আৰু বান্ধি লোৱাৰ পিছতে আমি বাইকত বহি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আচলতে তাইৰ পিন্ধি থকা সেই বেগটোৰ কাৰণে উঠিবলৈ কিছু জটিল হ'ল। পাছত পতাকাখনো যিহেতু বান্ধি ল'লোঁ, তথাপিও মন বান্ধি লোৱা গ'লেই যিহেতু তাইও উঠিলে আৰু ময়ো বাইক চলাই আমাৰ এই পথ। এতিয়ালৈকে অৱশ্যে আমি ক'ত যাম সেইটো তাইক কোৱাই হোৱা নাই, ৰাস্তাৰ মাজতে কম বুলি ভাবিছোঁ। গতিকে আপোনালোকে চাওক আৰু তাইও জানিবলৈ পাব। এইটো নতুন কথা নহয়, এফালে দি আহিলে প্ৰায় এই ৰেলগেটখন পৰা দেখোঁ। গতিকে আজিও এয়াই হৈ থাকোঁতে দেখিলোঁ যে পাছফালৰ আমাৰ পতাকাখন 2জনী ছোৱালীয়ে আঁৰি আছে। ক'ৰবালৈ ওলাই গ'লে এনেকুৱা হাঁহিবোৰ পালে যে ইমান ভাল লাগে। সেই কণমানিকেইজনীয়ে আমাৰ পতাকাখন যিহেতু ডাঙৰ, গতিকে সিহঁতৰ কেইখন সৰু আছিলে, সেয়েহে হয়তো সিহঁতে বৰ ভাল পাইছিলে আৰু সেই হাঁহিকেইটা বৰ ভাল লাগিলে। ধৰমটোল হৈ আহি হাইৱেটো পাৰ কৰি সেই ব্ৰিজখনৰ মাজেদি যিটো দৃশ্য দেখা পোৱা যায়, সেইটো যে ইমান ভাল লাগে। আপোনালোকেও ভাল লাগে ন? চাহবোৰে কথা কয়, আজি আমাৰ চাহটোৱে কথা কৈছে। আমাৰ ইণ্ডিপেণ্ডেন্ট ডে আজি ৰাতিপুৱা। আজি সঁচাকৈ ৱেডাৰটো যদিও ৰ'দ, কিন্তু ভাল লাগি আছে, ফৰকাল লাগি আছে। ঘৰৰ পৰা একো নোখোৱাকৈ ওলোৱা গৈছিল, সেয়েহে এতিয়া কিবা এটা খাই লওঁ বুলি ৰাস্তাৰ কাষত হোটেল বিচাৰিছোঁ। খাবলৈ দিলে হয় আমাৰ তেজত আছে। তোমাৰ তেজত অবভিয়াছলি ক'ত গম পালা নে নাই? নিউ প্লেচ ফৰ বথ অফ আছ। যাম এতিয়া, খাই ল'লোঁ। কেনেকুৱা লাগিলে খাই? এইফাললৈ আহিলে নেদেৰি ৰাস্তাৰ কাষত থকা সেই হোটেলবোৰতে ব্ৰেকফাষ্ট কৰা যায়। আজিও কৰা গৈছিলে, আজি জানো কিয় খোৱাটো মুখত নালাগিলে। আহি কিছু সময় ইয়াতে ৰখিলোঁ। ৰাস্তাটো ভাল লাগিলে সেই গ্ৰীনাৰীখিনিৰ লগত। আচলতে আমি য'লৈ গৈ আছোঁ এতিয়া, সেই ঠাইডোখৰ মই ইনষ্টাগ্ৰামত দেখিছিলোঁ আৰু বেছিকৈ মই এট্ৰেক্ট হৈছিলোঁ সেই চিনেৰীখিনি। গতিকে আমি জনা উচিত যে প্ৰকৃতিয়ে আমাক যিমানখিনি দিয়ে আমি প্ৰকৃতিক দিয়াটো উচিত। প্ৰকৃতি ধ্বংস কৰাটো খুবেই নিকৃষ্ট কাম। আচলতে এই কামটো কি হ'ল আপোনালোকে গম পাইছেনে? মই আগত সেই ট্ৰাইপডাল ঘপককৈ লাগি মোৰ কিলিং চুইচটো লাগিলে আৰু ইঞ্জিন কাট অফ হৈ গৈছিলে আৰু মই ৰখাটো সেইটো খুবেই ভুল আছিলোঁ। আৰু আপোনালোকক কওঁ যে এনেকৈ নাৰাখিব, যিহেতু ইনক্লাইন থাকে পাহাৰত আৰু কাৰবিলাকো থাকে, গতিকে বি কেয়াৰফুল উইথ দ'জ। একচুৱেলি লাইম লাইটত অহা নাছিলে যে এইটো পথকেইটা লগতে এই ৰাস্তাকেইটা। এইটো কাৰণে লাইম লাইটত অহা নাছিলে। এইটো পথকেইটা লগতে এই ৰাস্তাকেইটা। এইটো কাৰণে লাইম লাইটত অহা নাছিলে। 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 এই
লাহে লাহে টুৰিষ্ট বাঢ়িছে আৰু এইফালে ৰাইডাৰবিলাক অহা নাই নেকি আজি ইমান ৰাস্তাত পোৱাই নাই এডভেঞ্চাৰ লাগে কিছু এডভেঞ্চাৰ নহ'লে বৰ হৈ যায় ন ৰাস্তাটো গলা আৰু পালা কেনেকৈ আমি বহুত ওপৰত আহিছোঁ ন গ্ৰাউণ্ডৰ পৰা এইবিলাক ভিউ পইণ্ট হৈ যাব এফাল এদিনমান হয়নে এসময়ত লোক লেংগাৰ্ডিং নেচাৰ এইফালে এটা স্পট আছে আমি আহোঁতে যাম সেইফালে আহোঁতে যাম ফাইনেলি পালোহি প্ৰথমে ইয়াতে বাইকখন পাৰ্ক কৰিলোঁ আৰু দেখিলোঁ যে কিছু ওপৰত যাব লাগিব গতিকে গ'লোঁ গৈ আপোনালোকে দেখিছে কুকুৰবিলাকে কিদৰে ভুকিছে আমি ভয় খাইছিলোঁ প্ৰথম কিন্তু দেখিলোঁ যে সিহঁতে ৱেলকাম কৰি আছে আৰু ভাগৰত এই চাংখনতে বহি লৈছোঁ ভিউটো এনজয় কৰিছোঁ বৰ সুন্দৰ ভিউ আপোনালোকে চাব ৰ'ব সেয়াত মই কৈ আছোঁ যে মই সুধিলোঁ যে কি পায় ইয়াত খাবলৈ যিহেতু ভোক থকন লাগিছে ৰাস্তাটো যদিও ওচৰেই তথাপিও ৰাস্তাটো কিছু বেয়া হোৱাৰ কাৰণে সময় অলপ ল'লে আৰু ৰ'দটো বহুত ইয়াত হেনো মেগী পায় অকল আমি ভৰটো আব্ৰ আৰু তাই হেনো ঘৰটো আহিছে যে ভাত নবনাবলৈ এতিয়া কিছুমান শ্বট আপোনালোকে চাওকচোন এতিয়া আমি ওলালোঁ নেক্সট ডেষ্টিনেশ্যন য'ৰ কথা আমি কৈছিলোঁ ৰাস্তাৰ মাজতে ৰ'দ যদিও আছিলে আমাৰ ফালতকৈ ইয়াত কিন্তু অলপ তাপটো কমেই পালোঁ বাই বাই মাই এডিট ন সো লেটস গো একদম ফুল অফ ৰ'ডিং ভাইবছ ৰাস্তা ইয়াতো ইমান ভাল নাছিলে তথাপিও আগবাঢ়িলোঁ ৰাইডাৰ লগেই পোৱা নাছিলোঁ কিন্তু ইয়াত সোমাই দেখিলোঁ যে এইটো বাইকাৰৰ কাৰণে স্পেচিয়েল স্পট হয় আৰু দেখিবলৈ পাইছে ইয়াত কিমান বাইকাৰে বাইক পাৰ্ক কৰি থৈছে আৰু আমিও ভালেখিনি মানুহ লগ পালোঁ দেখিবলৈ পাইছে মটুলৰ ছিগনেচাৰ ব'ৰ্ড খুবেই ভাল লাগিলে প্ৰকৃতিক সজোৱা এয়া এক বেষ্ট এক্সাম্পল হয় এই ভিউ পইণ্টটো হয়তো সকলোৱে চিনি পাইছে খুবেই ভাইৰেল আৰু ট্ৰেণ্ডিঙত আছে ইনষ্টাগ্ৰামৰ পৰা আদি কৰি ফুড টাইম আমি ঘৰ যোৱাৰ আগতে কিবা এটা খাওঁ বুলি অৰ্ডাৰ দিলোঁ আৰু বৰ ধুনীয়াকৈ সজাই থৈছে থালিখন এইবোৰ ব্যঞ্জনেই কিন্তু থলুৱাই আছিলে বাঁহৰ গাজৰ পৰা আদি কৰি শুকান মাছৰ চাটনিখন দিছিলে বিভাগটো চিনি পাইছেই হয়তো তৃপ্তিৰে এসাঁজ খাই আমি যাবলৈ ওলালোঁ ঘৰলৈ ৰাস্তাৰ কাষত দেখিবলৈ পাইছে ৰাইডাৰবোৰ আহিছে আৰু হয়তো ফটোশ্বুট লৈ আছে কিন্তু ৰাস্তাৰ বেছি কাষত হোৱাটো বেয়া কেঞ্চেল হোৱা দেখিছোঁ আহোঁতে এয়া নজাৰা আহাৰ পথত আৰু ভিডিঅ' শেষ